গাইজ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মই 3 জুনৰ ৰাতিয়ে RCB জিকিলে ফাইনেলি 18 বছৰৰ মূৰত। তাৰপিছত ৰাতিপুৱা মই ভিডিঅ' কৰিলোঁ। আমাৰ ভাইটিয়ে কলেজত যাব ওলাইছে, তাকে কৈ আছোঁ ইমান বৰষুণ যাব নালাগে বুলি, কিন্তু নাই, নতুনকৈ কলেজত এডমিশ্যন লৈছে তো যাবই বোলে। তাৰপিছত আমাৰ ফাদাৰে নতুনকৈ ধান এনেকৈ লগাব লাগে দুৱাৰ মুখত, ভাল বুলি কয়, সেইকাৰণে এনেকৈ লগাই আছে। কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰি জনাবচোন এনেকুৱা। তাৰপিছত ঘৰত আহিছোঁ যেতিয়া গাইজ কাম কৰিব লাগিবই। এতিয়া জিকা কাপোৰ মেলিলোঁ। তাৰপিছত ফাদাৰে ধান ভাঙিব লৈ গৈ আছে। তাৰপিছত আকৌ মই তামোল মেলি দিছোঁ, অকণমান ৰ'দটো ওলালে সেইটো কাৰণে তামোল মেলি দিব লাগে বোলে, তো দি দিলোঁ। কাম কৰিবই লাগিব, এনেকুৱা নহয় যে কাম নকৰোঁ কৰিবই লাগিব আমাৰ ঘৰত। আৰু নিজৰ ঘৰৰ কাম নিজে কৰিবই লাগিব দিয়কচোন, কোনে কৰি দিব নহ'লে। সেয়ে আৰু কৰি আছোঁ। তাৰপিছত অকণমান ৰীল এটাৰ কাৰণে এনেকৈ অলপ চাদৰ মেখেলা পিন্ধিলি বনালোঁ, ভাল নহ'ল। তাৰপিছত আবেলি টাইমত মই পকৰি আৰু চাহ বনালোঁ। বাই বাই।